Después baila. Allá con নিজে মাৰি নলকে লাগিব
Tinang. Tadi buat. Oh, biểu lagi. Oh, biểu bang. Ah, din.
পূৰ্ণকালীন অধিৱেশনৰ এই ক্ষেত্ৰখনৰ নামকৰণ আমি মহায়ুদ্ধ ক্ষেত্ৰ বুলি ঘোষণা কৰিছোঁ আৰু আজি তাৰ উন্মোচনী কাৰ্যসূচী পৰৱৰ্তী সময়ত আছে। এইখিনিতে আমি সমূহ প্ৰতিনিধি তথা শুভাকাংক্ষী আমাৰ প্ৰতিনিধি সভা নিৰ্দিষ্ট সময়ত আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। সাধাৰণ পৰিষদৰ সভা উক্ত সভাত আপোনালোকক নিৰ্দিষ্ট সময়ত আমাৰ শ্যামল চন্দ্ৰ বাগচি প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবলৈ আপোনালোকক নিৰ্দিষ্ট সময়ত প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু যিকেইখন জিলাই বা যিসকল ব্যক্তি এতিয়াও প্ৰতিনিধি পঞ্জীয়ন কৰা নাই, আমি তেখেতসকলক প্ৰতিনিধি পঞ্জীয়ন কৰিবৰ কাৰণে এই চেগতে আহ্বান জনালোঁ। আৰু আমাৰ ভাই বিহুতীসকলক অলপ সময়ৰ কাৰণে বিহু পৰিৱেশন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আগত ফ্ৰণ্টত যাওঁ। জুম কৰিছিলি নাই এখন যে নকমিছে যে দৌৰে যা দিনৰ পৰা আজি যি কেন্দ্ৰীয় দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশনৰ কাৰ্যসূচী ৰাঙলী ৰাজগড় মজলীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈছে। এই কাৰ্যসূচী এই চাৰিদিনীয়া অধিৱেশনৰ স্থলীত আমাৰ আজিৰ দিনটোৰ সমিতিৰ অন্যতম কাৰ্যসূচী পতাকা উত্তোলন। ইতিমধ্যে আমি অসমৰ ২৬খন জিলা সমিতিৰ পতাকা উত্তোলন কৰিবৰ কাৰণে ইতিমধ্যে বিষয়ববীয়াসকল সাজু হৈছে। আৰু কেন্দ্ৰীয় পতাকা উত্তোলনৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত যুৱকুমাৰ বৰুৱাদেৱ আমাৰ মাজত উপস্থিত আছে। আমি মাননীয় সভাপতি মহোদয়ক কেন্দ্ৰীয় কমিটিৰ মাননীয় সতীৰ্থসকলক
পতাকা উত্তোলনৰ স্থলীলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অঘটনা সমিতি তৰফৰ পৰা এখনি গামোচা আমাৰ অঘটনা সমিতিৰ সম্পাদক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি আমাৰ মাননীয় জিলাসমূহৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত থকা জিলাসমূহ একাধিক্ৰমে ডিব্ৰুগড় জিলা সমিতি। আমি নামসমূহ আমি উল্লেখ কৰিব বিচৰা নাই, আমি জিলাসমূহৰ নাম ক'ব বিচাৰিছোঁ। ডিব্ৰুগড় জিলা সমিতি, ইয়াৰ পিছতে শিৱসাগৰ জিলা সমিতি, বিশ্বনাথ চাৰিআলি জিলা সমিতি, লখিমপুৰ জিলা সমিতি, মৰিগাঁও জিলা সমিতি, ধেমাজি জিলা সমিতি, চৰাইদেউ জিলা সমিতি, যোৰহাট জিলা সমিতি, তিনিচুকীয়া জিলা সমিতি, তেজপুৰ জিলা সমিতি, নগাঁও জিলা সমিতি, দৰং জিলা সমিতি, ভপিয়া জিলা সমিতি, কামৰূপ জিলা সমিতি, কাৰ্বি-আংলং জিলা সমিতি, ধুবুৰী জিলা সমিতি, নলবাৰী জিলা সমিতি, বাক্সা জিলা সমিতি, ওদালগুৰি জিলা সমিতি, দৰং জিলা সমিতি, ডিমা হাছাও জিলা সমিতি, আমি সকলো জিলা সমিতিলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি পতাকা উত্তোলনৰ কাৰ্যসূচীৰ বাবে আগবাঢ়িছোঁ।
বিহু বিচাৰকৰ কেন্দ্ৰীয় সমিতি হৈ গ'ল ন কৰিলি পৰিৱেশনৰ মই প্ৰথমতে কি এইটো বনোৱাটো নেকি ৰেকৰ্ড ফটো মাৰিবি বেছি হ'লে ইতিমধ্যে এই ছাৰে যেতিয়া নেকি অনুৰোধ কৰিছে মই তেওঁভাজনে এটা আপোনালোকক আগতে আমি ককা দেউতাহঁতক শুনিছিলোঁ সকলোকে শুনিছিলোঁ সেই যোজনালৈকে গাইছোঁ আৰু তেখেতসকলক আমি আনুষ্ঠানিকভাৱে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা বা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা যি অকণমান আমি সন্মানৰ ব্যৱস্থা ৰাখিছোঁ আমি শৰাইভাগি তেখেতসকলৰ সকলক আমি মঞ্চতে অৰ্পণ কৰি আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে অন্য সকাম বা বৰ সবাহত গোৱাৰ দৰে বৰ দীঘলীয়া সময় ল'ব নালাগে 10-15 মিনিটমান সময়ৰ ভিতৰত মাত্ৰ দুখনমান কাহিনী গাই তেখেতসকলক সামৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত আৰু দুজনমান ঢুলীয়াও আছে শিশু ঢুলীয়া তেওঁলোকে ঢোলবাদন পৰিৱেশন কৰিব গতিকে আমি তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিম আৰু 1:30 বজাৰ লগে লগে আমাৰ আমি অকণমান সময় নষ্ট নকৰাকৈ 1:30 বজাৰ লগে লগে আমাৰ এই আজি অন্যতম আকৰ্ষণীয় কাৰ্যসূচী আছে বিহু নাচ ঢোলবাদন ইত্যাদিৰ ওপৰত আলোচনা চক্ৰ আছে সেই আলোচনা চক্ৰৰ মাজলৈ আমি যাম গতিকে আমি আপোনালোকৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে 10-15 মিনিটমান সময়ৰ ভিতৰত আপোনালোকে গায়নৰ যাতে সামৰণি দি আমাকো উপকৃত কৰে আৰু আপোনালোকে যথেষ্ট ভাগৰি আছে আপোনালোকে নিজেও যাতে আৰু ভাগৰুৱা নহয় তাকে আমি জনাইছোঁ সকলো জোতা দৰ্শকলৈ আমাৰ গাড়ীত আপোনালোকৰ পৰা আহি আছোঁ যিহেতু আমাৰ গাড়ীৰ উদংশন হিচাপে মাৰিলে 4.5 ঘণ্টা 5 ঘণ্টা ওচৰা-ওচৰি হয় কিন্তু সময় অভাৱৰ কাৰণে আমি কাষত কিছুমান কাপোৰ কৰিম আৰু নাম ফাঁকি নধৰোঁ বুলি ভাবিছোঁ নামটো ধৰিলে যেনেও বেছি লাগি যায় গতিকে নাম ফাঁকিলে নাযাওঁ আমি গতিকে চমুকে ঘণ্টা মাৰি আমি সামৰি দিম ঠিক আছে ধন্যবাদ
Hare